আপোনালোকৰ মাজলৈ পিছতীয়াকৈ হ'লেও আমৰ আচাৰ ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালে। আজি মই পিছফালে বাৰীৰ পৰা আম পাৰি নিব আহিছোঁ। যিহেতু আমৰ বতৰ, আমৰ আচাৰ বনাবই লাগিব আৰু মই আমৰ আচাৰ বনাই ঘৰৰ পৰাই যিহেতু বিক্ৰী কৰি থাকোঁ, সেয়ে অলপমান সৰহকৈ আম পাৰি ল'লোঁ। এইখিনি মই এতিয়া ভালদৰে ধুই লৈছোঁ। ধুই মই এয়া দেখিছেনে আমটোহঁত কিমান ডাঙৰ ডাঙৰ হৈ গৈছে আৰু আমৰ গুটিটো ধৰি গৈছে। মই এইবাৰ পিছতীয়াকৈ আমৰ আচাৰ বনাই আপোনালোকক ভিডিঅ'টো দিছোঁ আৰু এইখিনি মই এতিয়া কাটি ল'বলৈ লৈছোঁ। মই এনেকৈ দীঘল দীঘলকৈ কাটিছোঁ। কাটি মই ইয়াৰ পৰাই দুটুকু কৰি দিম, পথালিকৈ দুটুকুৰা কৰি দিম, যাতে অলপ সৰু সৰু পিচটোহঁত হয়। মই যিহেতু বেচিবলৈ বনাইছোঁ, অলপ সৰু সৰুকৈ কাটিব লাগিব। আৰু এইখিনি মই গোটেইখিনি কাটি দেখুৱালে ভিডিঅ'টো বহুত দীঘল হৈ যাব। মই অলপমান আপোনালোকক কাটি দেখাইছোঁ। এইখিনি এনেকৈ কটা গোটেই এইখিনিও মই কাটি ল'ম আৰু এইখিনিত মই এতিয়া অলপমান নিমখ দি দিছোঁ। আমখিনি জোখত নিমখ দিছোঁ। নিমখখিনি দি মই অলপমান ভালদৰে লৰাই দিম, আমখিনিত যাতে ধুনীয়াকৈ নিমখখিনি লাগি যায়। আৰু নিমখখিনি লগাৰ পাছতে মই এইখিনি টিং এটাত ভৰাই দুদিনৰ কাৰণে ঢাকনখন মাৰি থৈ দিম। দুদিনৰ পাছত মই এইখিনি উলিয়াই আকৌ ৰ'দত দিব লাগিব। এদিনৰ আঁতৰি আঁতৰি কিন্তু অকণমান আমখিনি লৰাই দিব লাগিব, তেতিয়াহে দুইটা লুটি নিমখখিনি লাগিব। আৰু দুদিনৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এয়া দুদিনৰ পাছত মই আমখিনি ৰ'দত দিবলৈ লৈছোঁ। এয়া চাওকচোন, এতিয়া আমৰ কিন্তু একদম ৰংটো বেলেগ হৈ গৈছে। মই এতিয়া ডাঙৰ বাচন এটাত মেলি দিব লাগিব আমখিনি। এয়া বাকি দিলোঁ। ইয়াতে অলপমান হালধি সানি দিম, যিহেতু মই নিমখটো আগতেই দি থৈছোঁ। ইয়াতে মই অকল এতিয়া হালধিটোহে সানি দিছোঁ। হালধিটো সানি হোৱাৰ পিছত মই আকৌ ৰ'দত দিব লাগিব। গোটেই আমখিনিতে যাতে হালধিকণ ধুনীয়াকৈ লাগি যায়, গোটেইখিনি ভালদৰে মিলাই ল'ব লাগিব। আৰু মিলাই লোৱাৰ পাছত মই পাতলকৈ ভাল বাচন এটাত মেলি দিছোঁ, যাতে এটা ৰ'দতে আচাৰ বনাব পৰা হৈ যায়। আৰু আজিৰ ৰ'দটো বাৰু খুবেই কাঢ়া, এদিনতে মোৰ আচাৰ বনাব পৰা হৈ যাব। আৰু এতিয়া লৈছোঁ মছলাকেইটা গৰম কৰিবৰ কাৰণে। মই মছলা লৈছোঁ বগা সৰিয়হ 1 কৰচলি, চক গুটি লৈছোঁ 1 কৰচলি, ধনিয়া লৈছোঁ 1 কৰচলি, জিৰা লৈছোঁ 1 কৰচলি, কাল জিৰা লৈছোঁ ½ কৰচলি। আৰু ইয়াতে মই শুকান জলকীয়া লৈছোঁ 6-7টামান। সেইটো বাৰু আপোনালোকক দেখুওৱা নহ'লে। মই এতিয়া মছলাকেইটা লৰাই অকণমান দেৰি কাৰণে ভাজি ল'ব লাগিব। বৰ বেছি দেৰি ভাজিব নালাগে। মোৰ মছলাকেইটা নমাই থলোঁৱেই ইতিমধ্যে। আৰু ইয়াতে লৈ লৈছোঁ তেল গৰমাইছোঁ। তেল মই 1 লিটাৰ লৈছোঁ। মই যিখিনি আপোনালোকক আচাৰ বনাই দেখাম সেইখিনি জোখতহে তেল লৈছোঁ। আৰু এতিয়া আমখিনি মই আধা ঘণ্টামান হৈ গ'ল ৰ'দৰ পৰা আনি থোৱা। ইয়াতে হালধি গুড়ি দিছোঁ 2 চামুচ, সৰু কৰচলি এখনে নিমখ দিছোঁ 1 কৰচলি। ইয়াতে মছলা দিম 4 চামুচ। এয়া মই যিখিনি মছলা গৰম কৰিছিলোঁ সেইখিনি মিক্সাৰত দি লৈছিলোঁ। মিক্সাৰত দি টেমাটোতে ভৰাই থৈছিলোঁ, সেই তাৰে 4 চামুচ দিছোঁ। আৰু ইয়াতে ৰেড চিলি গুড়ি দিছোঁ 2 চামুচ। এয়া ভোট জলকীয়া ঘৰৰে বাৰী হয়। মই জলকীয়া লৈছোঁ 5টা। এতিয়া মিহি মিহিকৈ জলকীয়াকেইটা কাটি দিছোঁ। আমৰ আচাৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ পিছতীয়াকৈ হ'লেও আগবঢ়ালোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। কাষতে থকা বেল আইকনটো দবাই দিব। আম আৰু মছলাখিনি ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া মই যিখিনি তেল গৰমাই লৈছিলোঁ তেলখিনি আমত দি দিছোঁ। তেলখিনি মই সম্পূৰ্ণকৈ ঠাণ্ডা হ'ব দিয়া নাই, অকণমান কুহুমীয়া গৰম হৈ থাকোঁতেই দি দিছোঁ। আৰু এইখিনি এতিয়া কৰচলিখনে ভালদৰে মিলাই লৈছোঁ। ইয়াতে আদা নহৰু অকণমানো পিচি পেলাই দি দিওঁ ক'লে দিব পাৰে। মই আদা নহৰু আচাৰ বনাই থৈছিলোঁ, তাৰে সৰু চামুচ এখনে 2 চামুচ দি দিছোঁ। আদা নহৰু দিলে আমৰ আচাৰ খাই খুবেই ভাল লাগে আৰু মই ভাল পাওঁ বিশেষকৈ, সেইটো কাৰণে দি দিছোঁ। আপোনালোকে যদিহে খাই ভাল পায় তেতিয়াহে দিব, নিদিলেও কোনো কথা নাই। আৰু ইয়াতে যদি ভাবে গাজৰ সৰু সৰুকৈ কাটি দিওঁ বুলি দিব পাৰে। গাজৰটো দিলেও আমৰ আচাৰ খাই খুবেই ভাল লাগে। আৰু আজিলৈ মোৰ আমৰ আচাৰ ৰেডি হৈ গৈছে।
ইয়াতে আপোনালোকে ভিনেগাৰ দিওঁ বুলি ক'লেও দিব পাৰে। মই বাৰু ভিনেগাৰ দিয়া নাই, যিহেতু মই নিমখত দি থৈ লৈছিলোঁ। ইয়াত ভিনেগাৰ দিবলৈ কোনো প্ৰয়োজন নাই।